আমি থকা ঠাইডোখৰক এয়া চাওকচোন, সুন্দৰভাৱে কঁঠাল লাগি আছে আৰু আমো লাগি আছে। আপোনালোকক মই যোনখন ঠাইত থাকোঁ সেই ঠাইডোখৰৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিছোঁ। ফুল ফল সকলোখিনি আছে। এয়া আম লাগি আছে আৰু আম আজি আমি কিমান গোটাই থৈছোঁ চাওকচোন। আৰু মই বিশেষকৈ ৰাতিপুৱা শুই উঠিয়ে এয়া আম পূৰা বেগত ভৰাই ৰাখিলোঁ আৰু আমি এয়া দাদাক মাতি আনিছোঁ, দুয়ো খাম এতিয়া। এয়া ধুনীয়াকৈ অতপিত কৰি ল'ব দাদাই, যিহেতু এতিয়া আমৰ বতৰ আৰু ফলৰ বতৰ। বিশেষকৈ আমটো খাই আপোনালোকেতো ভাল পায়েই নিশ্চয়, আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে ভাল কমেণ্ট কৰি যাব। আম কোনে কোনে খাই ভাল পায় জনাব। এয়া আছিল বিহ জলকীয়া, এটা বিহ জলকীয়াও লৈ ল'ম লগত, ধুনীয়াকৈ চকলিয়াই ল'ম আৰু খাম দুয়ো। আপোনালোকক দেখাম আজি আমি কি কৰি আছোঁ দিনটো আৰু কেনেকৈ আমি দিনটো কটাইছোঁ, সেই সকলোখিনি মই মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাবৰ চেষ্টা কৰোঁ। আৰু আপোনালোকে মোক কমেণ্ট কৰিব, যিহেতু আপোনালোকে কি কৰি আছে দিনটো আৰু কেনেকৈ দিনটো কটাইছে। এয়া আমি আজি গোটোৱা আম, আৰু প্ৰত্যেক দিনে এনেদৰে আম প্ৰায় খাওঁ বুলি ক'লেও বেয়া নহয়। ওচৰতে থকা আম আৰু ফল, আম আৰু কঁঠাল সকলোখিনি এয়া জলকীয়া পূৰা সানি ল'ম। আম কঁঠাল সকলোখিনি আমাৰ যোনটো ঠাইত থাকোঁ সেই ঠাইডোখৰত মানে বহুতেই আছে বুলি ক'ব পাৰি। আমি প্ৰায় দিনাই খোৱা হয় এনেদৰে কাটি ধুনীয়াকৈ নিমখ জলকীয়া সানি খোৱা টেষ্টি, বহুত ভাল লাগে। আপোনালোকে এতিয়া আমৰ বতৰত যিহেতু আপোনালোকে খাইছে নাই ফল মূল জনাবচোন, আৰু কমেণ্ট বক্সত এটা সৰু কমেণ্ট কৰিব, আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এনেদৰে আজি মই মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাবৰ চেষ্টা কৰিছোঁ। আৰু আমি যিহেতু আমি 4-5জন থাকোঁ, 2জন নাই দাদা, কিন্তু আমি এতিয়া থকা 2জনেই খাইছোঁ আৰু সিহঁতলৈও ৰাখিছোঁ 2-4টামান। আৰু এয়া মোৰ লগত থকা বংশীয়ে ধুনীয়াকৈ আম চকলিয়াই আছে। এনেদৰে আমি নিমখ জলকীয়া লগাই খাওঁ আৰু এনেদৰে দেখুৱাৰ যত্ন কৰিছোঁ মই। যিহেতু আম মোৰ বহুত প্ৰিয়, আৰু আপোনালোকৰ প্ৰিয় হয় নে নহয় জনাবচোন। ফল সকলো ভালেই পায়, আৰু ছোৱালীবিলাকে বিশেষকৈ টেঙা যোনটো পকা আম নহয়, অলপ ডাহেচিয়া সেই ডাহেচিয়া ফল খাইহে ভাল পায়, আম খাই ভাল পায়। এয়া বংশীয়ে ধুনীয়াকৈ সানিছে, এতিয়া বিহ জলকীয়া লগাই আমি খাম দুয়ো। চাই থাকক ভিডিঅ'টো, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰিব। আৰু বংশী যিহেতু ঘৰ নলবাৰীত হয়, তেওঁ আমাৰ এই হস্পিটেলতে কাম কৰে, জেংৰাইমুখ মডেলত তেওঁ কাম কৰে ড্ৰেচাৰ পোষ্টত। আৰু তেওঁ দেখুৱাইছেহে, খোৱা নাই। এয়া আমি দুয়ো খাবলৈ লৈছোঁ। এনেদৰে দিনটো পাৰ কৰিছোঁ ফূৰ্তি তামচা কৰি। আৰু যিহেতু ডিউটি নথকা সময়কণত এনেদৰে আমি যোন ঠাইত থাকোঁ সেই ঠাইৰ পৰাই আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আপোনালোকে খালি কমেণ্ট কৰিব, মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰি আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।